এই ভিডিওটি এমাহ দুমাহ আগতেই ৰেকৰ্ড কৰা হৈছিল। কিবা কবা? আমি সৰক পূজা চাব আহিছো ইয়াত বেটাগাঁৱত। এতিয়া আমি জুই খেলা চাম। কি চাবা? আমি সৰক পূজা চাব আহিছো। বাক্সা জিলাৰ বেটাগাঁৱৰ লখাইতৰ নদীৰ পাৰত আমাৰ বাঙালী সম্প্ৰদায়ৰ লোকসকলে প্ৰত্যেক বছৰে চতৰ 31 তাৰিখে চৰক পূজা নামৰ এবিধ পূজা পালন কৰি আহে আৰু আমি আহোঁৱে প্ৰত্যেক বছৰে চাবলৈ এইবাৰো আহিছোঁ আৰু বিভিন্ন লোকৰ সমাগম ঘটিছে ইয়াতে আৰু অলপ পিছতে ইয়াতে জুইৰ এবিধ খেল দেখাব আৰু তাৰ কাৰণে অভিজ্ঞতা সম্পন্ন লোকসকলে বিভিন্ন প্ৰস্তুতি চলাই আছে। ইয়াৰ পিছফালে দেখা পাইছে জুই আৰু অঙঠাত তেওঁলোকে খোজ কাঢ়িব। অলপ পিছত আপোনালোকক দেখাই যাম, ভিডিঅ'টি চাই থাকিব শেষলৈ। মানুহবিলাকে অঙঠাৰ ওপৰেৰে খোজ কঢ়াৰ আগতে এনেদৰে পূজা কৰিলে আপোনালোকে দেখা পাইছে। পিছত তেওঁলোকে ইয়াৰ অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব। চাই থাকিব আপোনালোকে। এতিয়া আপোনালোকে দেখা পাব জুইৰ আঙঠাৰ ওপৰেৰে বিভিন্নজনে খোজ কাঢ়িব। তেওঁলোকৰ অভিজ্ঞতা আছে, আপোনালোকে ঘৰত একদমেই ট্ৰাই নকৰিব। অভিজ্ঞতা আছে কাৰণে তেওঁলোকে কৰি আছে, কিন্তু আপোনালোকে একদমেই নকৰিব। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মই। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টি। আপোনালোকে দেখা পাইছে একদম আঙঠা একেবাৰে ৰঙা হৈ আছে। মানুহ এজনে উঠিছে, সেইখন দাৰ ওপৰেৰে উঠিছে, তাৰ ওপৰত উঠিছে আৰু তাৰপিছত তেওঁলোকে ওপৰেৰে আহিব, আঙঠাৰ ওপৰেৰে আহিব। দেখিবলৈ পাইছে, চাই থাকক। এয়া দেখিছে আপোনালোকে, চাই থাকিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ।